মৃত্যুৰ পূৰ্বে কিদৰে নিৰ্ণয় হয় পৰৱৰ্তী জন্ম। পুৰাণত সবিস্তাৰে বৰ্ণিত গৰুৰ পুৰাণত কোৱা হৈছে যে সকলো জীৱই যি কৰ্ম কৰে সেই কৰ্ম অনুসৰি বহু জনমলৈ ফল ভোগ কৰিবলগীয়া হয়। এজন ব্যক্তিৰ পৰৱৰ্তী জন্ম তেওঁৰ কৰ্ম অনুসৰি নিৰ্ণয় কৰা হয়। মৃত্যুৰ আগতে এজন ব্যক্তিৰ পৰৱৰ্তী জন্মৰ সিদ্ধান্ত কেনেকৈ হয় সবিশেষ জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। নমস্কাৰ, মই বাস্তৱনাথ স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ। পুৰাণত কোৱা হৈছে যে যি ব্যক্তিয়ে জীৱিত অৱস্থাত ধৰ্ম বা ধৰ্মীয় গ্ৰন্থক অপমান কৰে, যি ব্যক্তিয়ে ঈশ্বৰক বিশ্বাস নকৰে, অৰ্থাৎ যিজন নাস্তিক, তেওঁ পৰৱৰ্তী জন্ম কুকুৰৰ ৰূপত লয়। গৰুৰ পুৰাণৰ মতে যি ব্যক্তিয়ে অত্যাধিক খাদ্য খায় বা জীৱনত যিকোনো বস্তু খায়, তেওঁৰ পৰৱৰ্তী জন্ম গাহৰিৰ যোনিত হয়। বিশ্বাস কৰা হয় যে যিসকলে গোটেই জীৱন আনক গালি গালাজ কৰি কটায় বা যিসকলৰ কথাত কঠোৰতা থাকে, তেওঁলোকে পৰৱৰ্তী জন্ম ছাগলীৰ যোনিত হয়। গৰুৰ পুৰাণত কোৱা হৈছে যে বন্ধুৰ প্ৰতি শত্ৰুতাৰে আচৰণ কৰা ব্যক্তিয়ে পৰৱৰ্তী জীৱনত সগুণ হিচাপে জন্ম লয়। মানুহৰ জীৱনত আনক মূৰ্খ কৰি নিজৰ কাম কৰা সকলক পৰৱৰ্তী জন্মত ফেঁচা হিচাপে জন্ম পায়। মানৱ ৰূপত নাৰীক হাৰাশাস্তি কৰা সকলে পৰৱৰ্তী জীৱনত পশু হিচাপে জন্ম ল'ব লাগিব। জ্যেষ্ঠজনক অসন্মান বা অপমান কৰা ব্যক্তিজনে পৰৱৰ্তী জন্মত বগলী হিচাপে জন্ম লয়। গৰুৰ পুৰাণৰ মতে কাপোৰ চুৰি কৰা ব্যক্তিয়ে পৰৱৰ্তী জীৱনত কপৌ হিচাপে জন্ম লয়। সুগন্ধি বস্তু চুৰি কৰা ব্যক্তিজনে নিগনিৰ গৰ্ভত নিজৰ পৰৱৰ্তী জন্ম লয়। যদি কোনো ব্যক্তিয়ে হত্যাৰ দৰে অপৰাধ কৰে, তেন্তে তেওঁৰ পৰৱৰ্তী জন্ম গাধাৰ দৰে হয়। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। চাই যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।